এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এই ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰি পত্ৰ পূৰণ কৰক আৰু লাভ কৰক চৰকাৰৰ 10,000 কোটি টকা। 40 লাখ মহিলাৰ বেংক একাউণ্টত 10,000 কোটি টকা প্ৰেৰণ কৰিব চৰকাৰে। পূজাৰ পাছতেই পত্ৰ পূৰণ কৰিব লাগিব মহিলাসকলে। পত্ৰত উল্লেখ কৰিব লাগিব কি ব্যৱসায় কৰিবলৈ লাগিব ধন। পত্ৰত দিব লাগিব বেংক একাউণ্টৰ সবিশেষ। এই 10,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে বেংক চৰকাৰৰ পৰা পুনৰ প্ৰেৰণ কৰিব ধন। আত্মসহায়ক গোটৰ মহিলালৈ এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পত্ৰ পূৰণ কৰক আৰু লাভ কৰক চৰকাৰৰ 10,000 কোটি টকা। 40 লাখ মহিলাৰ বেংক একাউণ্টত 10,000 কোটি টকা প্ৰেৰণ কৰিব হিমন্ত চৰকাৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ সুখবৰ। 50,000 টকা পৰ্যন্ত ঋণ মাফ কৰিব হিমন্ত চৰকাৰে। 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাক বিতৰণ কৰিব NOC। 16 অক্টোবৰত মহিলাসকলক দিয়া হ'ব NOC। 50,000 টকা পৰ্যন্ত ঋণ মাফৰো কাম কাজ আৰম্ভ কৰিছে হিমন্ত চৰকাৰে। NOC লাভ কৰাৰ পাছত মহিলাসকলে ল'ব পাৰিব অন্য ঋণ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ সুখবৰ। বেলেঞ্চ নাথাকিলেও একাউণ্টৰ পৰা উলিয়াব পাৰিব 10,000 কোটি টকা। জনধন বেংক একাউণ্টৰ জৰিয়তে পাব এই সুবিধা। অভাৰড্ৰাফ্টৰ সুবিধা আছে এই একাউণ্টত। জনধন একাউণ্ট থকাসকলে বেলেঞ্চ নাথাকিলেও উলিয়াব পাৰিব ধন। 10,000 টকা পৰ্যন্ত উলিয়াব পাৰিব আপুনি। দেশৰ অতি দৰিদ্ৰ লোকেও যাতে একাউণ্ট খুলিব পাৰে তাৰ বাবে এই আঁচনি। প্ৰধানমন্ত্ৰীৰ বৃহৎ অভিলাষী আঁচনি জনধন আঁচনি। এই একাউণ্ট খুলিলে দুৰ্ঘটনা বীমা জীৱন বীমা আদি সুবিধা পাব। চৰকাৰী সকলো ধন এই জনধন একাউণ্টতে জমা হয়। বেলেঞ্চ নাথাকিলেও একাউণ্টৰ পৰা উলিয়াব পাৰিব 10,000 টকা পৰ্যন্ত।